Good morning everyone. Hi friend, welcome back to my new blog. আজি আমি কোকৰাঝাৰ আজি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম আছে হৈছে হৈছে মোৰ লগত এক্সাম দিয়াৰ কাৰণে আৰু মোৰ আছে কমাৰ্চ কলেজত আৰু তেওঁৰ আছে কোকৰাঝাৰ DN হাই স্কুলত বৰ্তমান ৰাতিপুৱা 7:30 বাজিছে এতিয়া আমি যাম এইখন কোকৰাঝাৰ ৰেলৱে ষ্টেচনত বৰ্তমান আমি আছো আৰু আছে আমাৰ এক্সাম এতিয়া কেনে যাম আছে Close till I get up. Time is barely on our side. I don't wanna waste what's left. Hello guys, welcome back to my new blog. আজি আমি আহিছো কোকৰাঝাৰ এখন শিৱ মন্দিৰত বৰ্তমান মই আছো এইখন কোকৰাঝাৰ শিৱ মন্দিৰত এতিয়া তোমালোকক দেখাম এই শিৱ মন্দিৰখন চাওক ইয়াত এটা শিৱ মন্দিৰ আছে ডাঙৰ যদি তোমালোকে কেতিয়াবা আহিব বিচাৰে তেনেহলে আহিব পাৰে আৰু লগতে আছে এটা ডাঙৰ শিৱ মূৰ্তি এইখন আছে শিৱৰ এটা ডাঙৰ মূৰ্তি তেনেহলে আমি তোমালোকক সন্মুখৰ ভিডিঅ'ৰে এতিয়া দেখাম এইখন চাওক ইমান ডাঙৰ এটা শিৱ মূৰ্তি আছে শিৱ বাবাৰ আৰু এইখন আছে কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ লগতে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is. ফ্ৰেণ্ড বৰ্তমান মই আছো এইখন কোকৰাঝাৰ পাৰ্কত তেতিয়াহ'লে আপোনালোকক এতিয়া দেখাম কোকৰাঝাৰ পাৰ্কখন কিমান এটা সৰু পাৰ্ক আৰু ইয়াত এটা সুন্দৰ ব্ৰিজ আছে এইখন হৈছে এটা ব্ৰিজ আৰু এইখন ব্ৰিজত মই বৰ্তমান আছো और मोर लगत আছে मोर भाईटी तेनले सब सन्मुखर भिडिओ रे आपन देखिए ये प्यार प्यार क्या लगा रखा है तूने दिल में तो मेला लगा रखा है बिकते नहीं यहाँ दिल ये इश्क की है महफिल लगाओ ये फरेब की दुकान और कहीं ডিসি অফিস আছে তার পৰা যাম কোকৰাঝাৰ জাস্টিস অর্থাৎ কোকৰাঝাৰ এতিয়া আমি কোৰ্টত যাম এইখন আছে কোকৰাঝাৰ কোৰ্ট সন্মুখত তেনেহলে আহক হৰিছ আমি এতিয়া যাম কোকৰাঝাৰ কোৰ্টত হেল্ল' ফ্ৰেণ্ড ওয়েলকাম বেক টু মাই নিউ ব্লগ বৰ্তমান মই আছো কোকৰাঝাৰ পাৰ্কত আৰু এতিয়া যাম আমি কোকৰাঝাৰ যিখন হাইকোৰ্ট আছে কোৰ্ট আছে এইখন কোৰ্টত যাম চলো हेलो फ्रेंड वेलकम बैक टू माय न्यू ब्लॉग बर्तमान आमी आसो এইখন হৈছে বড়ো ল্যান্ড টেৰিটৰিয়াম কাউন্সিলত আৰু এইখন বৰ্তমান আমি আছো এইখন BTC এলেকাত এইখন হৈছে কোকৰাঝাৰত এখন থকা BTC ফুল ফৰ্ম বড়ো ল্যান্ড টেৰিটৰিয়াম কাউন্সিল
মৰ্ণিং এভৰিৱান, হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি আমি আহিছোঁ ADR এক্সামৰ কাৰণে কোকৰাঝাৰ যিখন DN হাইস্কুল আছে সেইখনত, আৰু মোৰ লগত আছে হৰিশ। আৰু আজি আমি 3 ভাই আহিছোঁ এইখনত এক্সাম দিয়াৰ বাবে। আৰু এতিয়া আমি ঘূৰিবলৈ আহিছোঁ যিখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে এইখনত, আৰু এইখন হৈছে কোকৰাঝাৰ BTC এলেকাত। আৰু এইখনত আমি ঘূৰিব আহিছোঁ, আৰু ইয়াত এটা বহুত পাৰ্কিং ধৰণৰ বস্তু আছে, আৰু ইয়াত এটা কামান আছে। তেতিয়াহ'লে আপোনালোকে এইখন ভিডিঅ'ত দেখাম। মোৰ তেওঁ ছাৰ পৰীক্ষা এইখন হৈছে আমাৰ ভাৰতৰ ঝাণ্ডা, সদায় ক'ত থাকিব, উচ্চা হৈ থাকিব, উচ্চা। देखो गाइस कैसा लग रहा है, जरूर इस वीडियो में कमेंट करना।